মই এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ নাম প্ৰেমৰ অতীত। লিখক আকাশজ্যোতি বৰা আৰু আবৃত্তি আকাশজ্যোতি বৰাৰ। প্ৰেমৰ অতীত। এইবাৰ বহাগত আৰু নাযাওঁ তোমালোকৰ ঘৰলৈ বুলি। পুৱতি নিশাই উঠি নালাগে ৰ'ব আৰু নৈশিক বাছৰ পৰা গৈ নামিম বুলি। নালাগে আৰু মোলৈ বব বিহুৱানখনি। নালাগে সাঁচি থ'ব বুকুত মোলৈ মৰম ভালপোৱাখিনি। এতিয়া যে তুমি হ'লা আনৰ জীৱন লগৰী। ভালপোৱাৰ নামত থাকি গ'ল মাথো কিছু সোঁৱৰণি। তুমি দিয়া বিহুৱানবোৰ থৈছিলোঁ বহুত দিন সাঁচি। আছে চাগে বাকচৰ তলত আজিও পৰি। হেৰাই গ'ল মোৰ দুচকুৰ পৰা তোমাৰ প্ৰতিছবিবোৰ। নকৰা হ'ল মনে আৰু তোমাক বিচাৰি আমনি। মনত আছেনে এদিন কথা নাপাতোতেই তুমি টুকিছিলা দুচকুৰ পানী। অতীত হৈ ৰ'ল সেই দিনবোৰ আজি। অতীতক লৈ আৰু নিলিখোঁ আজি। ব্যস্ততা আছোঁ মাথো বৰ্তমানৰ সতি। পাতিলোঁ ময়ো সংসাৰ সুখত আছোঁ আজি। আছে এটি কন্যা সন্তান নাম হিমাশ্ৰী।